দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। ন্যায়ালয়ৰ অনুমতি নোহোৱাকৈ উচ্ছেদ চলাব নোৱাৰিব প্ৰশাসনে। দিল্লী উন্নয়ন সমিতিয়ে আগতীয়াকৈ কোনো জাননী নিদিয়াকৈ কেৱল আৰবান শ্বেল্টাৰ ইমপ্ৰুভমেণ্ট বৰ্ডৰ সৈতে আলোচনা কৰি দিল্লীৰ কিছু বস্তি অঞ্চল উচ্ছেদ কৰিবলৈ লোৱা সিদ্ধান্তত হস্তক্ষেপ কৰিছে দিল্লী উচ্চতম ন্যায়ালয়। দিল্লী উচ্চ ন্যায়ালয়ে ৰায়দান কৰে যে আগতীয়াকৈ জাননী পত্ৰ নিদিয়াকৈ প্ৰশাসনে বুলডোজাৰ লগাই উচ্ছেদ কৰিব নোৱাৰিব। ন্যায়াধীশ সুব্ৰমণিয়াম প্ৰসাদে কয় যে নতুন সংস্থাপিত হ'বলৈ পৰ্যাপ্ত সময় দিয়াৰ পিছতে উচ্ছেদ কৰা উচিত। লগতে উচ্ছেদৰ পূৰ্বে বস্তিটোৰ বাসিন্দাসকলক কিছু সময় দিবলৈকো নিৰ্দেশ দিয়ে। দিল্লী উচ্চ ন্যায়ালয়ে কয় যে দিল্লী উন্নয়ন সমিতিয়ে উচ্ছেদিত লোকসকলক সংস্থাপন কৰাৰ বাবে বিকল্প ব্যৱস্থা ল'ব লাগে আৰু তেওঁলোকক ৩ মাহৰ সময় দিব লাগে। চাহাৰপুৰ স্লাম ইউনিয়নে দাখিল কৰা এখন আবেদনৰ ভিত্তিত দিল্লী উচ্চতম ন্যায়ালয়ে এই ৰায়দান দিয়ে। উক্ত আবেদনত অভিযোগ কৰা হৈছিল যে যোৱা ২৫ জুন তাৰিখে দিল্লী উন্নয়ন সমিতিয়ে আগতীয়াকৈ কোনো জাননী নিদিয়াকৈ প্ৰায় ৩০০টা বাসগৃহ উচ্ছেদ কৰিছিল। অধিবক্তা কোৱালপ্ৰীত সিঙৰ জৰিয়তে এই আবেদনখন দাখিল কৰা হৈছিল। এই আবেদনত উল্লেখ কৰা হৈছিল যে দিল্লী উন্নয়ন সমিতিয়ে উচ্ছেদ চলোৱা জে বস্তি ১৯৮০ চনৰে পৰা আছে। ইয়াৰ নিবাসীসকলৰ বেছিভাগেই বিহাৰ, উত্তৰ প্ৰদেশ আৰু বেংগলৰ পৰা প্ৰব্ৰজন কৰা। তেওঁলোকৰ অধিক সংখ্যক শ্ৰমিক, জাবৰ-জোথৰ বুটলা লোক আৰু কিছু সংখ্যক অটো ৰিক্সা চলাইও জীৱিকা নিৰ্বাহ কৰে। দিল্লী উচ্চ ন্যায়ালয়ে আশা কৰিছে যে দিল্লী উন্নয়ন সমিতিয়ে ন্যায়ালয়ৰ উপদেশসমূহ পালন কৰিব। অৱশ্যে উচ্ছেদ বন্ধ কৰাৰ বাবে আদালতে আদেশ দিবলৈ ন্যায়ালয় অমান্তি।